আৰু আজি আপোনালোকক মই এটা বস্তু দেখাব লৈছোঁ। এইবাৰ বিহুত মায়ে বুই দিয়া নিজ হাতেৰে বুই দিয়া বিহুৱানখিনি দেখাইছোঁ। এই চাদৰ মেখেলাযোৰ মোৰ দেই, আৰু এই দুখন হৈছে গামোচা, আনা কাটা গামোচা। একেলগতে আছে মায়ে টিকু আৰু আমাৰ মানুহজনৰ কাৰণে মানে জোৱাইকৰ কাৰণে এই দুখন গামোচা একেলগে আছে, মানে দুখন বুই দিছে। কেনেকুৱা লাগিছে ইয়াত দেখিছে, দুখন আছে ইয়াত। এই দুখন টিকু আৰু দেউতাকৰ ইয়াতে থৈ দিছোঁ। তাৰপিছত এই চাদৰ মেখেলাযোৰ কেনেকুৱা লাগিছে, এইযোৰ মোৰ দেই, মায়ে বুই দিছে। আৰু ইয়াত ধুনীয়াকৈ গোটেই গাটো তেনেকৈ ফুল বাচি দিছে। এইয়া চাদৰখন, কালাৰটো কি ধুনীয়া লাগিছে ন, ইমান বেছি মৰম লাগিছে। এয়া একদম চিলাই তিলাই দিছে কাপোৰযোৰ, ব্লাউজ পিচ নাই দেই। আৰু ইয়া মেখেলাখন কেনেকুৱা লাগিছে জনাব দেই আমাৰ বিহুৱানখিনি। বাই।